আজি ক্লাছ 5 ষ্টুডেণ্টৰ কাৰণে মই এটা নতুন ভিডিঅ' আনিছোঁ। এই ভিডিঅ'টোত আমি দৈৰ্ঘ্যৰ এককবিলাকৰ বিষয়ে আলোচনা কৰিম। দৈৰ্ঘ্য জোখা মানে কিবা এটা বস্তুৰ দিশ বা প্ৰস্থ জোখা কিছুমান একক আছে, ইউনিট আছে, সেই ইউনিটবিলাকৰ বিষয়ে আলোচনা কৰিম। 2 নম্বৰতে এটা ইউনিটৰ পৰা আনটো ইউনিটলৈ কেনেকৈ নিব পাৰি সেই বিষয়ে আলোচনা কৰিম। আৰু কোনটো ইউনিট ডাঙৰ, কোনটো ইউনিট সৰু সেইটো বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াত এখন আৰ্জা দেখা পাইছা, মানে এখন টেবুল দেখা পাইছা। টেবুলখনত লিখা আছে 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ। এতিয়া এই মিলিমিটাৰ কি, চেণ্টিমিটাৰ কি সেইটো এই স্কেলডালত চালেই তোমালোকে গম পাবা। তোমালোকে এই স্কেল পাত চোৱা। এই স্কেল পাতত এই 0ৰ পৰা 1লৈ বা এই 1ৰ পৰা 2লৈ, 2ৰ পৰা 3লৈ এই যিখিনি জেগা আছে, এই জেগাখনক 1 চেণ্টিমিটাৰ বুলি কয়। দেখিছা ইয়াত CMS লিখা আছে, মানে চেণ্টিমিটাৰ্ছ বুলি লিখা আছে। স্কেল পাতৰ এই জেগাৰ এইখিনি জেগাৰ পৰা এইখিনি জেগালৈ বা এইখিনি জেগাৰ পৰা এইখিনি জেগালৈ এইটো 1 চেণ্টিমিটাৰ বুলি ধৰা হয়। 1 চেণ্টিমিটাৰ জেগাত তোমালোকে ইয়াত কিছুমান ভাগ কৰা আছে, সৰু সৰু কেইটামান ভাগ কৰা আছে। যদি তোমালোকে মন কৰা ইয়াত চাবা, এইকেইটা চোৱা। 1 চেণ্টিমিটাৰৰ ভিতৰতো সৰু সৰুকৈ 1 2 3 4 5টো ইয়াত লিখা আছে, মাজত 6 7 8 9 লিখা আছে। তাৰপিছত এইখিনি জেগাত 10 হৈ যায়, 10 মানে 1 হৈ যায়। এই যে 1 চেণ্টিমিটাৰৰ ভিতৰতো যে এই যে অকণ জেগাকেইটা আছে, এই অকণ জেগাকেইটাক কোৱা হয় 1 মিলিমিটাৰ। 1 চেণ্টিমিটাৰ মানে ইমানখিনি জেগাত 10 মিলিমিটাৰ থাকে। এই যে কলমৰ যে নিপটো দেখিছা, কলমৰ নিপটো 1 মিলিমিটাৰ হ'ব। কথাটো গম পাইছানে? চোৱা, কলমৰ নিপটো মানে 1 মিলিমিটাৰ প্ৰস্থৰ হ'ব। দীঘলটো মই কোৱা নাই, বহলটো 1 মিলিমিটাৰ হ'ব। কথাটো বুজি পাইছানে? 1 চেণ্টিমিটাৰৰ ভিতৰত কেইটা সৰু সৰু ঘৰ আছে? 10টা। এই এটা সৰু সৰু ঘৰক মিলিমিটাৰ বুলি কয়। ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈকে বা 1ৰ পৰা 2লৈকে এইখিনি জেগাক কোৱা হয় 1 চেণ্টিমিটাৰ। ঠিক তেনেদৰে ঠিক 0ৰ পৰা আমি যদি এই 10লৈকে অৰ্থাৎ এইখিনিলৈকে, ক'ৰ পৰা? ইয়াৰ পৰা এই মোৰ আঙুলি, এইটো আঙুলি আৰু এইটো আঙুলি, এই আঙুলি দুটাৰ মাজৰ যিখিনি দূৰত্ব, ইয়াত 10 চেণ্টিমিটাৰ আছে। আৰু 10 চেণ্টিমিটাৰটোক আমি 1 ডেচিমিটাৰ বুলি ক'ব পাৰোঁ। এপাত 12 ইঞ্চি স্কেল মানে এনেকুৱা এপাত স্কেলত ইয়াৰ পৰা একদম ইয়ালৈকে 30 চেণ্টিমিটাৰ থাকে, মানে 1 মিটাৰ নাথাকে। 1 মিটাৰ হ'বলৈ 100 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰ মানে এনেকুৱা স্কেল দি 3 বাৰ জুখিব লাগিব। 3 বাৰ জুখিলে 90 চেণ্টিমিটাৰ হ'ব আৰু ইমানখিনি চেণ্টিমিটাৰ হ'ব লাগিব 1 মিটাৰ হ'বলৈ। তেতিয়া তাত 100 চেণ্টিমিটাৰ হ'ব আৰু সেইটো 1 মিটাৰৰ সমান হ'ব। এতিয়া আমি আৰ্জাখন চাওঁ আহা। 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ। 10 চেণ্টিমিটাৰত 1 ডেচিমিটাৰ। 10 ডেচিমিটাৰত 1 মিটাৰ। 10 মিটাৰত 1 ডেকামিটাৰ। 10 ডেকামিটাৰত 1 হেক্টমিটাৰ আৰু 10 হেক্টমিটাৰত 1 কিলোমিটাৰ। মনত ৰাখিবা, কিলোমিটাৰটোৱেই হৈছে দিশ জোখা আটাইতকৈ দীঘল বা ডাঙৰ একক। কিলোমিটাৰতকৈ অলপ সৰু হেক্টমিটাৰ। হেক্টমিটাৰতকৈ অলপ সৰু ডেকামিটাৰ। ডেকামিটাৰতকৈ সৰু মিটাৰ। মিটাৰতকৈ সৰু ডেচিমিটাৰ। ডেচিমিটাৰতকৈ সৰু চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰতকৈ সৰু মিলিমিটাৰ। মিলিমিটাৰতকৈ সৰু একো নাই নেকি? মিলিমিটাৰতকৈ সৰু এটা একক আছে, সেইটোক মাইক্ৰন বুলি কয়। কিন্তু ক্লাছ 5ত 6ত 7ত তোমালোকে মাইক্ৰনৰ বিষয়ে নিশিকিলেও হ'ব, তাৰ ওপৰৰ ক্লাছতহে শিকিব লাগিব। সেইটো কাৰণে এতিয়া জানি থোৱা, আটাইতকৈ সৰু এককটো হৈছে দিশ জোখা 1 মিলিমিটাৰ। মিলিমিটাৰটো কিমানটো তোমালোকক আমি এইমাত্ৰ দেখাইছিলোঁ, একদম ইমান কণ থাকিব, খুব সৰু। তোমালোকক পৰীক্ষাত কিছুমান প্ৰশ্ন দিব পাৰে, যেনে 1 মিটাৰত ডেছ দিয়া আছে চেণ্টিমিটাৰ, মানে 1 মিটাৰত কিমান চেণ্টিমিটাৰ, 1 কিলোমিটাৰত কিমান মিটাৰ, 1 মিটাৰত কিমান মিলিমিটাৰ, এনেকুৱা টাইপৰ প্ৰশ্ন দিব পাৰে। বা এনেকৈ দিব পাৰে যে 4 মিটাৰক মিলিমিটাৰলৈ নিয়া, 15 কিলোমিটাৰক মিটাৰলৈ নিয়া। তেতিয়া তুমি কেনেকৈ কৰিবা? প্ৰথম তুমি এইটো কথা জানিব লাগিব যে 1 মিটাৰত কিমান চেণ্টিমিটাৰ হয়। ইয়াত তুমি মন কৰাচোন, ইয়াত 1 মিটাৰত, ইয়াততো ডেচিমিটাৰহে দিয়া আছে, ইয়াততো চেণ্টিমিটাৰ দিয়া হোৱা নাই। ঠিক তেনেকৈ 1 কিলোমিটাৰত কিমান মিটাৰ? 1 কিলোমিটাৰ সমান 10 হেক্টমিটাৰ দিয়া আছে, কিন্তু ওলাব দিছে মিটাৰ। ঠিক তেনেকৈ 1 মিটাৰত কিমান চেণ্টিমিটাৰ? ঠিক তেনেকৈ 1 মিটাৰত কিমান মিলিমিটাৰ? 1 মিটাৰত ডেচিমিটাৰহে দিয়া আছে, মিলিমিটাৰটোতো দিয়া হোৱা নাই। কেনেকৈ উলিয়াবা? পোনপ্ৰথমতেই কওঁ, এই আৰ্জাখন সকলোৱে প্ৰথমতে মুখস্থ কৰিব লাগিব। মুখস্থ নকৰিলে এইকেইটা ওলাব নোৱাৰিবা। প্ৰথম প্ৰশ্নটো লৈ আহোঁ, 1 মিটাৰত কিমান চেণ্টিমিটাৰ? প্ৰথমতে তুমি 1 মিটাৰ বিচাৰিবা এইফালে। মনত ৰাখিবা, এইফালেহে 1 মিটাৰ, 1 ডেচিমিটাৰ, 1 চেণ্টিমিটাৰ, 1 ডেকামিটাৰ এইবিলাক আছে। এইফালে কিন্তু চব 10 10 আছে। সেইটো কাৰণে আমাক লাগে কি?
1 মিটাৰটো লাগে 1 মিটাৰটো ক'ত আছে এইটো 1m মানে 1 মিটাৰ যে 1 মিটাৰটো যেতিয়া ইয়াত বিচাৰিবা এইটো ফালে গুচি আহিবা প্ৰচেছটো মন দি শুনি চাই ল'বা এইফালে আহিবা আহোঁতে তুমি দেখিছা 1 মিটাৰত 10 ডেচিমিটাৰ দিয়া আছে ওলাব দিছে সেন্টিমিটাৰ কিমান তেনেহলে এইটো 10 হল নহয় এটা তুমি ইয়াৰ ওপৰ ফালে যাবা ওপৰ ফালে গলে কি হ'ব ইয়াত ডেচিমিটাৰ আছে ওপৰ ফালে গলে এক ঘাত ওপৰ ফালে গলে সেন্টিমিটাৰ পাই গলো সেন্টিমিটাৰ কথাটো মন কৰিলানে কেনেকৈ আহিলো 1 মিটাৰ দিয়া আছে কাৰণে 1 মিটাৰত আহিলো তাৰ পাছত আমি বাওঁহাতে গুচি আহিলো বাওঁহাতে দেখা পাইছো যে ইয়াত 1 মিটাৰ সমান 10 ডেচিমিটাৰ দিয়া আছে তাৰ পাছত আমি এই ফালে ওপৰলৈ গৈ থাকিম সেন্টিমিটাৰ বিচাৰি যাম সেন্টিমিটাৰ ক'ত পালো ও এঘাত যাওঁতে দেখোন পালোৱে কেইটা 10 পাৰ কৰিবলগীয়া হ'ল এটা 10 দুটা 10 তেনেহলে 10 পূৰণ 10 কৰি দিবা 10 10 গুণ 100 মানে আমি গম পালো 1 মিটাৰ সমান 100 সেন্টিমিটাৰ এটা আকৌ কৰিছে 1 মিটাৰত কিমান মিলিমিটাৰ কথাটো আগৰ নিচিনাই হ'ব 1 মিটাৰটো ইয়াত বিচাৰি উলিয়াই পেলাই বাওঁহাতে গুচি আহি আমি দেখিলো 1 মিটাৰত 10 ডেচিমিটাৰ হৈ আছে এটা মিলিমিটাৰ খুলিছো তেনেহলে আমি ওপৰ ফালে যাম মিলিমিটাৰটো ক'ত আছে আমি চাম আমি 10 পালো আকৌ এটা 10 পালো আকৌ এটা 10 পালো এইটো 10 মিলিমিটাৰ মানে আমি মিলিমিটাৰ পাই গলো তেনেহলে এইখিনিৰ পৰা ইয়ালৈ আহোঁতে কেইটা 10 পাৰ কৰিলা এটা দুটা তিনটা মানে আৰু এটা 10 পূৰণ কৰি দিয়া 10 10 গুণ 100 100 10 গুণ 1000 মানে 1 মিটাৰ সমান 1000 মিলিমিটাৰ বুজি পালানে কেনেকৈ কৰিলো 1 কিলোমিটাৰত কিমান মিটাৰ একেই অংক 1 কিলোমিটাৰটো ইয়াত আছে প্ৰথমতে 1 কিলোমিটাৰটো ক'ত আছে বিচাৰা এইটো 1 কিলোমিটাৰ হয়নে তাৰ পাছত তুমি এইফালে গুচি আহা 1 কিলোমিটাৰ তাৰপিছত আমি ওপৰ ফালে লৈ যাম 1 কিলোমিটাৰত 10 হেক্টমিটাৰ দিয়া আছে কিন্তু ওলাব দিছে মিটাৰ তে আমি ওপৰ ফালে যাম মিটাৰ বিচাৰি গৈ আছো ইয়াত আহি পাই গলো ডেকামিটাৰ নালাগে আমাক মিটাৰ লাগে এইটো মিটাৰ পাই গলো কেইটা 10 পাৰ কৰিলো এটা দুটা তিনটা 10 10 গুণ 100 100 10 গুণ 1000 মানে 1 কিলোমিটাৰত 1000 মিটাৰ অংকটো বুজি পালানে কেনেকৈ কৰিছো ট্ৰিকটো বুদ্ধিটো বুজি পাইছানে এবাৰ তোমাক দিছে 1 হেক্টমিটাৰত কিমান সেন্টিমিটাৰ হেতু দিয়া আছে একি 1 হেক্টমিটাৰ বিচাৰিবা এইটো পালো তেতিয়া আমি এইফালে গুচি আহিলো বিচাৰি ওপৰ ফালে এটা সেন্টিমিটাৰ বিচাৰি যাম গৈ আছো এইটো সেন্টিমিটাৰ তে এই হেক্টমিটাৰৰ পৰা সেন্টিমিটাৰ পাওঁতে কিমানটা 10 পাৰ কৰিলো এটা দুটা তিনটা চাৰিটা মানে 10 পূৰণ 10 পূৰণ 10 পূৰণ 10 মানে 1 তাৰ পিঠিত 4টা শূন্য মানে 10,000 সেন্টিমিটাৰ মানে 1 হেক্টমিটাৰত 10,000 সেন্টিমিটাৰ ঠিক তেনেকৈ তোমাক যদি কৈ দিয়ে যে 1 কিলোমিটাৰত কিমান মিলিমিটাৰ তে 1 কিলোমিটাৰৰ পৰা এফালে আহি একদম মিলিমিটাৰ পোৱালৈকে ইয়াত যাবা তে 10 10 10 10 10 10 এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা মানে 6টা 10 পূৰণ কৰি দিবা যিমান হ'ব সিমান মিলিমিটাৰ হ'ব অংকটো বুজি পালানে কেনেকৈ কৰিছো